নমস্কাৰ প্ৰথমতে মই নিভৈছে পুনৰবাৰ আপোনালোকক মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি এটা কঁঠালগুটিৰ নতুন ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কঁঠালগুটিৰ ৰেচিপি বনাবলৈ মই এটা কঁঠালগুটি বাকলি গুচাই লৈছো আৰু এখিনি কেঁচা বাদাম লৈছো, লগত লৈছো দুটা পিয়াজ আৰু নৰসিংহ পাত আৰু দুটা শুকান জলকীয়া। প্ৰথমতে মই পিয়াজকেইটা মিহি মিহিকৈ কাটি লৈছো। এনেকৈ মিহি মিহিকৈ কাটি ল'লে হ'ল। আৰু এতিয়া কঁঠালগুটিকেইটাও কাটি লৈছো। কঁঠালগুটিকেইটা একেবাৰে পাতল পাতলকৈ কাটিব নালাগে, নহ'লে বেছি টান হৈ যাব আৰু চুবাবলৈ দিগদাৰ হ'ব। সেইকাৰণে মই একেবাৰে পাতল কৰা নাই, অলপ দাঁতকৈ ৰাখিছোঁ আৰু মই ৰাউণ্ড ৰাউণ্ডকৈ কাটিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দীঘল দীঘলকৈও কাটিব পাৰে। এনেকৈ কাটি ল'লোঁ। এতিয়া এটা কেৰাহী লৈছোঁ আৰু কেৰাহীটোত মিঠাতেল অকণমান দি লৈছোঁ আৰু এতিয়া ইয়াতে কেঁচা বাদামখিনি দি দিম। প্ৰথমতে আমি বাদামখিনি ভাজি ল'ব লাগিব। বাদামখিনি এনেকৈ অলপ টাইম ভাজি লৈছোঁ, বাদাম যেনেকৈ ভাজে আৰু। বাদামখিনি মই একদম হাই ফ্লেমত দিয়া নাই, মিডিয়াম ফ্লেমত ৰাখিছোঁ জুইটো। এনেকৈ 5 মিনিটমান সময় ভাজিলে হৈ যায় বাদাম। এনেকৈ বাদামখিনি ভাজি ল'লোঁ আৰু এতিয়া এখন প্লেটত বাদামখিনি উঠাই ল'ম। আৰু এতিয়া সেইখিনি তেলতে আৰু অকণমান তেল দি মই পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া অলপ টাইম পিঁয়াজখিনি এনেকৈ ভাজি ল'ব লাগিব। লগত নৰসিংহ পাত আছিলে যিহেতু তাৰ পাত এটাও আহি গৈছে পিঁয়াজৰ লগতে। লগত দিছোঁ দুটা শুকান জলকীয়াকেইটা এনেকৈ মই ছিঙি ছিঙি দিছোঁ। জলকীয়া আপোনালোকে যিমান খায় সেইটো হিচাপত ল'ব। আমি জলকীয়া ইমান নাখাওঁ, সেইকাৰণে মই দুটাই দিছোঁ। আৰু এতিয়া ইয়াতে নৰসিংহ পাতখিনি দি দিছোঁ। আৰু এনেকৈ অলপ টাইম ভাজি ল'ম। ইয়াতে দিছোঁ অকণমান হালধি আৰু এতিয়া ইয়াতে কঁঠালগুটিখিনি দি দিম আৰু ভালকৈ মিলাই ল'ব লাগিব। মই ইয়াতে ঢাকোন লগাই নাভাজোঁ, কাৰণ ঢাকোন লগাই দিলে পানী পানী নিচিনা হৈ যাব পাৰে। মই যিহেতু ড্ৰাই ফ্ৰাই কৰিম সেইকাৰণে ইয়াতে ঢাকোন নলগাওঁ। মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু ভালকৈ মিলাই এনেকৈ লৰাই দিম। আৰু এনেকৈ জুইটো মিডিয়াম ফ্লেমত ৰাখি মাজে মাজে লৰাই এনেকৈ ভাজি থাকিলে হ'ল। ইয়াতে ঢাকোন লগাই দিব নালাগে। ঢাকোন লগাই দিলে যিটো কঁঠালগুটি আৰু বাদামৰ কুৰকুৰীয়া সোৱাদটো নাহিব পাৰে। আৰু এই কঁঠালগুটি সিজিয়ে গৈছে। কঁঠালগুটিখিনি সিজাৰ পিছত মই ইয়াতে দিছোঁ ভাজি থোৱা বাদামখিনি আৰু ভালকৈ এনেকৈ মিলাই ল'ম আৰু 2 মিনিটমান এনেকৈ ৰাখি দিম, যাতে নৰসিংহৰ ফ্লেভাৰটো বাদামখিনিত আহি যায়। আৰু এইখিনি হৈ গৈছে। আৰু এইফালে বনাইছে চাহ, আৰু এতিয়া চাহৰ লগত জুতি ল'ব লাগে। ইচ্ছা কৰিলে আপোনালোকে ছাইড ডিছ হিচাপে ভাতৰ লগতো খাব পাৰে। মই এইখিনি গধূলি চাহৰ লগত খাম বুলি বনালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।